আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙত এই বছৰৰ ভিতৰত লাছো নিংকানাংবং কাম কাপে টাংজি ইয়াৰ এণ্ডিং পুলো মাৰ্চ আপ্ৰাং ফাইনেন্সিয়েল ইয়াৰ লাছো নিংকান 2025-26 আংবং কাম কাপে টাংজি কে ডিফু টু ধনশ্ৰী সেই ৰাস্তাটো এই বছৰৰ ভিতৰত সম্পূৰ্ণ ৰাজ্যক উপহাৰ দিম বুলি আমি এই 74 কাউন্সিল ফাউণ্ডেশ্যন দিতে মই ডিক্লেয়াৰ কৰিলোঁ এই বছৰতে। তাৰপিছত বৰপুং তাৰাপুং বহুদিনৰ পৰা ৰাইজে দাবী কৰি আহিছে পাব্লিক ইণ্টাৰেকশ্যনৰ সময় পাব্লিকে আমাক আপত্তি কৰিছে সেই ৰাস্তা লাগিব সেই ৰাস্তা মাৰ্চৰ আগে সম্পূৰ্ণ কৰিবৰ কাৰণে মই চেষ্টা কৰিম ৰাজ্যক উপহাৰ দিবৰ কাৰণে চেষ্টা কৰিম বুলি আপোনালোকক কমিটমেণ্ট দিছোঁ প্ৰতিশ্ৰুতি দিছোঁ। কাপে টাঙি এফান লাছো নিংকানাংবং এইটো বছৰতে লাছো নিংকানাংবং ডকমুকাটো ৰংমংৱে কাজিৰঙা সেই ৰাস্তাটো কাম চলি আছে মাৰ্চৰ আগে ৰাইজৰ উপহাৰ দিম বুলি মই আজি সেই মঞ্চৰ পৰা মই প্ৰতিশ্ৰুতি দিছোঁ। এই বছৰৰ ভিতৰত হাৰঘাট তিনিআলি হাৰঘাট টাউন হুজাই টুংপ্ৰেং ডংকামকাম হামৰেন নেশ্যনেল হাইৱে নেশ্যনেল ষ্টেণ্ডাৰ্ড সেই ৰাস্তাটো মাৰ্চৰ আগে ৰাইজক উপহাৰ দিম বুলি মই আজি ঘোষণা কৰিলোঁ। ৰাজাগাঁওটো ভকচং ডালিমবাৰী ৰাস্তা সেই ৰাস্তা এতিয়া আজি যোৱাকালিৰ পৰা ব্লেক টপিং আৰম্ভ কৰা হৈছে এই বছৰৰ ভিতৰতে ৰাইজৰ উপহাৰ দিম বুলি মই আজি ঘোষণা কৰিলোঁ। ৰাজাগাঁও বৈঠালাংছ টিকা হামৰেনটো গোটেইখিনি ফুল লাইন হ'ব ডিফু যেতিয়া ফুল লাইন সেই ৰাস্তা নিচিনা ফুল লাইন হ'ব আৰু খান্দুলিলৈকে সেইটো এই বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিম মাৰ্চৰ আগে বুলি মই আপোনালোকক ঘোষণা কৰিলোঁ। তাৰপিছত আমটেৰেং ৰংজাংফংটো অম্পানাইটো অগৰি সেই ৰাস্তাটো মাৰ্চৰ আগে গোটেইখিনি ৰাস্তা সম্পূৰ্ণ কৰিম বুলি মই আজি ঘোষণা কৰিলোঁ। তাৰপিছত খেৰণি চাৰিআলিটো জিৰিগেণ্ডেং আপ টু বৰ্ডাৰ এৰিয়ালৈকে এই বছৰ প্ৰায় ৰাস্তাটো 90% মান হৈছে সেই ৰাস্তাটো এই বছৰৰ ভিতৰত গোটেইখিনি ৰাইজক উপহাৰ দিম বুলি মই আজি ঘোষণা কৰিলোঁ। খেৰণি চাৰিআলিটো হাবাইপুৰলৈকে ৰাস্তা সম্পূৰ্ণ কৰা হৈছে সেইটো ৰাইজৰ উপহাৰ দিয়া হৈ গ'ল আৰু ইউনিভাৰ্চিটি পাৰ হৈ গান্ধী পাৰ্কলৈকে তালৈ 4 লাইন ৰাস্তা লগতে ফ্লাইঅভাৰ শেষ হোৱাৰ পিছত ডিএফঅ অফিচটো আপ টু নতুন DC কাৰ্যালয় নতুন DC অফিচত সেইটো 4 লাইন হ'ব ডিচেম্বৰ মাহত 4 লাইন আৰু লগতে ফ্লাইঅভাৰ ৰাইজক উপহাৰ দিম বুলি মই আজি ঘোষণা কৰিছোঁ। এই বছৰৰ ভিতৰত টেণ্ডাৰ কল কৰা হ'ব নীলি বৰগাঁও আমটেৰেং বৈঠালাংছ সংক্ৰাম বৰথৈ ডংকামকাম জেংখা 4 লাইন হ'ব ডংকামকাম 4 লাইন হ'ব বৈঠালাংছ 4 লাইন হ'ব খেৰণি NCLলৈকে নেশ্যনেল হাইৱে 627 আমাক উপহাৰ দিয়া হৈছে। বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অনাৰেবল চিফ মিনিষ্টাৰ তেখেতৰ চেষ্টাৰ ফলত আমাৰ অনাৰেবল MP আমি একেলগে টিম হৈ নিকিন গাডকাৰী তাত গৈ সেই নেশ্যনেল হাইৱে দিব লাগে বুলি ঘোষণা কৰাৰ পিছত
2 মাহৰ ভিতৰতে টেন্ডাৰ কল কৰা হ'ব সাৰ্ভে কমপ্লিট হৈ গ'ল ডিপিআৰ অলৰেডি এপ্ৰুভ কৰা হৈ গ'ল সেই কামৰ ৰাইজক আমি কাম কৰা আমি দেখাব পাৰিব তাৰ বাহিৰেও কাম এপ্ৰুভ কৰা হৈছে ইণ্টাৰ ষ্টেট বৰ্ডাৰত যাতায়াতক ৰাস্তা পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মুক্ৰটো মেঘালয় বৰ্ডাৰ মুক্ৰটো লাংহেম ফিলৈকে নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ড ৰাস্তা 5.7 ৰাস্তা এপ্ৰুভ কৰা হৈ গ'ল এই বছৰৰ ভিতৰতে অহা জুলাই মাহতে আধা ৰাস্তা পূৰণ কৰা হ'ব কাম আৰম্ভ কৰা হ'ব আৰু লগতে আমাৰ কাজিৰঙা ৰাস্তা CPDMকে ৰাস্তা 36 কিলোমিটাৰ যেটো ইণ্টাৰ ষ্টেট বৰ্ডাৰ ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ যেটো নেকি আমাৰ দুৱাৰবাগুৰি গোটেইখিনি কমপ্লিট ৰাস্তাটো সম্পূৰ্ণ ৰাইজে উপহাৰ পাব সেই ৰাস্তাটো অহম মালা জৰিয়তে প্ৰায় 200 কোটি টকা অহম চৰকাৰে অনুমোদন দিয়া হৈ গ'ল প্ৰায় 36 কিলোমিটাৰ সেই 36 কিলোমিটাৰ অহা জুলাই মাহতে আধা ৰাস্তা পূৰণ কৰা কাৰ্যসূচীটো আমি কৰিব কাৰণে আমি সক্ষম হ'ম তাৰ কাৰণে অনাৰেবল চিফ মিনিষ্টাৰ ধন্যবাদ দিব লাগিব এই বছৰৰ ভিতৰতে ৰাইজৰ উপহাৰ দিম যে কেন্সাৰ হস্পিটেল গুৱাহাটী যেটো কেন্সাৰ হস্পিটেল যিমানখিনি যেটো ডক্টৰ বিলাক যেটো লাগে যিবিলাক আল্ট্ৰাসাউণ্ড মেচিনৰ পৰা আৰম্ভ কৰি ৰে মেচিনৰ পৰা আৰম্ভ কৰি গোটেইখিনি মেচিন সেম হ'ব হে কেন্সাৰ হস্পিটেলটো এই বছৰৰ ভিতৰত ৰাইজক উপহাৰ দিম বুলি মই আপোনালোকৰ প্ৰতিশ্ৰুতি দিছো এই ডিসেম্বৰ মাহতে উদ্বোধন কৰাব এই বছৰৰ ভিতৰতে ৱেষ্ট কাৰ্বি আংলং 100 বেডেড ডিস্ট্ৰিক্ট হস্পিটেল ৰাইজক উপহাৰ দিম হস্পিটেল সম্পূৰ্ণ হৈ গ'ল যেটো টেকনিশিয়ান বিলাক আহি গ'ল ল্যাব টেকনিশিয়ানৰ পৰা আৰম্ভ কৰি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সেই গোটেইখিনি ক্লিনাৰ সেই গোটেইখিনি আমি এপইণ্টমেণ্ট দিয়া হৈ গ'ল সেইটো এই বছৰৰ ভিতৰতে ৰাইজক উপহাৰ দিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এই বছৰৰ ভিতৰতে আমি প্ৰথমবাৰ গভৰ্ণমেণ্ট কলেজ গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ চিংথং সেই চিংথঙৰ সমষ্টিত আমি এই বছৰৰ ভিতৰত বা নেক্সট একাডেমিক সেশনৰ পৰা কাম সেশনৰ পৰা আমি এডমিশন দিব পাৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো প্ৰায় কাম 70% কাম সম্পূৰ্ণ হৈছে এই বছৰৰ ভিতৰত মাৰ্চৰ আগে আগে ইয়াৰ এণ্ডিং আগে আগে তাৰালাংছ সায়েন্স প্লেনেটেৰিয়ামৰ সেই কামটো কেন্সেল কৰি পৰা নতুন কাম হ'ব সেই সায়েন্স প্লেনেটেৰিয়ামৰ সেইটো সম্পূৰ্ণ হ'ব সেইটো ৰাইজক উপহাৰ দিব পাৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো তাৰ পিছত গভৰ্ণমেণ্ট ল কলেজ কাৰ্বি আংলঙৰ গভৰ্ণমেণ্ট ল কলেজ নাই এই বছৰৰ ভিতৰত তাৰালাংছ গভৰ্ণমেণ্ট ল কলেজৰ কাম চলি আছে ৰাইজক এই বছৰৰ ভিতৰত উপহাৰ দিম বুলি মই ষ্টুডেণ্ট বিলাকৰ উপহাৰ দিম বুলি আজি সেই পবিত্ৰ দিনটো মই ঘোষণা কৰিলো এই বছৰৰ ভিতৰতে বিএড কলেজ আমাৰ বিএড কলেজ নাই কাৰ্বি আংলঙত প্ৰাইভেট বিএড কলেজ চলি আছে এটা গভৰ্ণমেণ্ট বিএড কলেজ ডংকামুকাম প্ৰায় সম্পূৰ্ণ হৈছে এই বছৰৰ ভিতৰত ল'ৰা ছোৱালীবিলাকক এডমিশন দিব পাৰিম বুলি মই আজি এই পবিত্ৰ সদনতে মই ঘোষণা কৰিলো লাচন চিকা চিংথুৰ আছাং দে ইসি পেনিল তুম ক্লেম পনবম লগতে যেটো লাইফলাইন ৰাস্তা ইকনমিক লাইফলাইন ৰাস্তাটো মই প্ৰায় ঘোষণা কৰিলো এতিয়া যিবিলাকৰ গাঁৱত এইটো গাঁৱৰ পৰা সেইটো গাঁৱৰ ৰাস্তা সেইটো গাঁৱৰ পৰা সেইটো ৰাস্তা বেগাঁৱৰ পৰা এই শইকীয়া ঘৰ যোৱা ৰাস্তা শইকীয়া গাঁৱৰ যোৱা ৰাস্তাৰ পৰা ৰেংমা গাঁৱত যোৱা ৰাস্তা অৱস্থা বেয়া
আৰু সেই ৰাস্তা মেৰামতি কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ পৰা অনাৰেবল চিফ মিনিষ্টাৰৰ পৰা আলাপ আলোচনা কৰি আমাক উপহাৰ দিছে 400 crores আমাক অলৰেডি চেংচন কৰা হৈছে 400 crores 400 total 402.88 crores total length hobo 405.41 kilometers total number of scheme 220 rasta hobo 200 total rasta hobo 220 heitu huru rasta heitu gaot para heitu gaot joa rasta hei rasta total অসম চৰকাৰৰ পৰা আমাক অনুমোদন দিয়া হৈছে গতি এই বছৰৰ ভিতৰতে সেই কামবিলাক সম্পূৰ্ণ কৰিব পাৰিম তাৰ কাৰণে ৰাইজক আশীৰ্বাদ লাগিব ৰাইজক সহায়তা কৰিব লাগিব আপোনালোকক মৰম কৰিব লাগিব আৰু আমাৰ টোটেল কাৰ্বি আংলং অটোনমাস কাউন্সিলত আগত মই যেতিয়া সিএমৰ দায়িত্ব লোৱাৰ পিছত কাৰ্বি আংলং জয়ৰাম ইংলিঙৰ পিছত Karbi Anglong Autonomous Council revenue collection only 13 crores. After Joyram Ingling CM, jite moi CM hua pisot, moi ahi last year Karbi Anglong Autonomous Council revenue received 140 crores. This year we have received revenue collection 2024-25 149 crores 149 crores কমানা ইনক্রিজ কৰি গৈ আছে বাঢ়ি আছে আমি আশা কৰিছো কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে ইয়াৰ আপোনালোকৰ যদি আশীৰ্বাদ আৰু আমাক সহায়তা কৰিলে আমি কাৰ্বি আংলঙত revenue source ari ami bahaba paru tar karone Karbi Anglongor unemployed homoisa samadan kora sarthot keneka employment dibo pare he gote karon ame Karbi Anglong Autonomous Councilot eta ami post create koribo nware karon amar revenue kom revenue ilitum kon kelong nai ilitum indang de Indang bomlo sita kuan na pus kreaji pulong te laso salary ki piya fan kuan ma Karbi language teachers pen chenglok council sector an along ke claim employee ke doan atum fan nilitum ningkani si pen ladak nilitum salary ki pinangji 120 crores back do 120 crores back do la sinilitum nang cherap dunji pu ferere pin si nilidi na hot Karbi Anglong Autonomous Council pen CN pen je EM bari ma tuma phanta pension pilo la pen ke pini nilipang dak ponlo Karbi Anglong Autonomous Council tumta pension ave employee tumta pini nga budget pen ke Karbi Anglong Autonomous Council ke claim council sector an tum hanta pension ki PGF han bajar long thapon lo